নমস্কাৰ মই অমৰজ্যোতি চেতিয়াই আপোনালোকক মোৰ এই চেনেলটোলৈ আদৰণি জনাইছোঁ আৰু আপোনালোকে চাই আছে অমৰজ্যোতি মিক্স চেনেল বহু প্ৰতীক্ষাৰ অন্তত বহু বিচাৰ খোজাৰ কৰাৰ পিছত বিচাৰি খোজাৰি নোপোৱাৰ পিছত অৱশেষত আৰক্ষীৰ হাতত ধৰা দিলে চুমি বৰাই আত্মসমৰ্পণ কৰিলে কিন্তু এতিয়া চুমি বৰা সমস্যাত পৰিছে প্ৰথম অৱস্থাতটো ঠিকেই আছিল যেতিয়া তেওঁ আত্মসমৰ্পণ কৰিছিল পুলিচৰ আগত ধৰা দিছিল তেতিয়াতো ৰাজ আতিথ্য কৰা হৈছিল বিলাসী হোটেলত তেওঁলোকক এক ৰাতি কটাই খুৱাই বুৱাই সুন্দৰকৈ আতিথ্য কৰা হৈছিল কিন্তু যেতিয়া চুমি বৰা জেলত গ'ল লকআপত সোমাল তেতিয়াৰ পৰা চুমি বৰাৰ অৱস্থা বেয়া হৈছে কিয়নো চুমি বৰাই যেনে খাইছিল তেওঁলোকৰ যেনে লাইফষ্টাইল আছিল এতিয়া জেলত সেই লাইফষ্টাইল যিহেতু পোৱা নাই মনে বিচৰা বস্তু খাবলৈ পোৱা নাই মহৰ কামোৰ খাব লগা হৈছে এচি হাৱা পোৱা নাই গতিকে এতিয়া চুমি বৰা বহুত সমস্যাত পৰিছে কান্দিব লগা হৈছে এতিয়া জেলত থাকি চুমি বৰা কি অসুবিধা হৈছে কি সমস্যা হৈছে আহক ভিডিঅ'টোৰ যোগেদি আমি এইখিনি চাই লওঁ লকআপত হাহাকাৰ লাগিছে অভিনেত্ৰী নৰ্তকী চুমি বৰাৰ দুটাকৈ দিন ইতিমধ্যে পাৰ হৈ গৈছে চুমি বৰাৰ লকআপৰ মজিয়াত শুব নোৱাৰি দেৱালতে হালি পৰিছে চুমি বিলাসী কোঠাত জীৱন কটোৱা চুমিয়ে এতিয়া লকআপত দিন কটাব লগা হৈছে প্ৰায় টোপনি নোযোৱাকৈ এটা নিশা পাৰ কৰিছে চুমিয়ে ৱালত মূৰ পেলাই কাহিলি পোৱা অলপ টোপনি আহিল চুমিৰ এনেদৰে দিন কটাব লগা হৈছে চুমি লকআপত দিয়া আহাৰ খাবলৈও বিমূৰত পৰিছে চুমি বিলাসী খাদ্য খোৱা চুমিয়ে এতিয়া লকআপৰ খানা খাবলৈ বিমূৰত পৰিছে থানাৰ সন্মুখৰ হোটেলৰ পৰা চুমিক আনি দিয়া হৈছে খাদ্য সেই খাদ্য খাবলৈ এতিয়া যেন অপাৰক অসুবিধাৰ সন্মুখীন হ'ব লগা হৈছে চুমি ব্ৰেকফাষ্টত ৰামবদন ৰেষ্টুৰাৰ পৰা চুমিলৈ অনা হৈছে ৰুটি ঘুগুনি পুৱাৰ আহাৰ নামমাত্ৰহে গ্ৰহণ কৰিলে চুমি বৰাই কি কৰিছে চুমি বৰাই লকআপৰ ভিতৰত আমি জনাবলৈ চেষ্টা কৰিম এটাৰ পিছত আন এটা দুপৰীয়া সেই ৰামবদন ৰেষ্টুৰাৰ পৰাই দাইল ভাত আৰু তৰকাৰী আনি দিয়া হৈছিল চুমিক কিন্তু দুপৰীয়াৰ আহাৰো নামমাত্ৰহে গ্ৰহণ কৰাৰ পৰিলক্ষিত হ'ল চুমি বৰাই এনেদৰে দিন কটাইছে চুমি বৰাই বিলাসী খাদ্য খোৱা চুমি বৰাই কি খাইছে কেনেদৰে আছে দুপৰীয়া সেই ৰামবদনৰে দাইল ভাত দিয়া হৈছিল কিন্তু সেই দাইল ভাত বা দুপৰীয়াৰ আহাৰ নামমাত্ৰহে গ্ৰহণ কৰিলে চুমি বৰাই এনেদৰে এতিয়া বন্ধ কোঠৰীত দিন কটাব লগা হৈছে আবদাৰ কৰিও ভাল হোটেল ৰেষ্টুৰাৰ পৰা খাদ্য নেপাই লকআপৰ ভিতৰতে উচুকি উঠিছে লকআপত মহৰ উপদ্ৰৱত চুমিয়ে আৰক্ষীৰ পৰা বিচাৰিছে এখন কম্বল আৰু আৰক্ষী জোৱানে স্থানীয় বজাৰৰ পৰা এখন ফুটপাথৰ পৰা এখন কম্বল কিনি আনিছিল সেই দৃশ্যও বন্দী হৈ ৰৈছে DY360 হাতত আমি দৃশ্যাংশ আগবঢ়াবলৈ চেষ্টা কৰিম বিশালৰ টকাৰে স্বৰ্গ সুখ বিচৰা চুমিয়ে এতিয়া লকআপত দেখিছে নৰক যন্ত্ৰণা ভুগিব লগা হৈছে চুমিয়ে আৰক্ষীৰ জেৰাত কানি চুমিয়ে উত্তৰ দি গৈছে এটাৰ পিছত আন এটা কিন্তু বাৰে বাৰে অস্বীকাৰ কৰিছে যে ট্ৰেডিঙৰ এনেধৰণৰ প্ৰবঞ্চনাৰ সৈতে চুমি জড়িত নহয় আৰক্ষীৰ জেৰাত স্থান পাইছে ডেষ্টিনেশ্যন ৱেডিঙৰ কথা উদয়পুৰত যি কোটিটকীয়া ডেষ্টিনেশ্যন ৱেডিং এই কথাও স্থান পাইছে কিন্তু চুমিৰ মতে ডেষ্টিনেশ্যন ৱেডিং পতাৰ ইচ্ছা তেওঁলোকৰ একেবাৰে নাছিল কিন্তু ভায়েক পাতি লোৱা ভায়েক বিশালৰ ইচ্ছাতহে হৈ উঠিছিল উদয়পুৰৰ ডেষ্টিনেশ্যন ৱেডিং চুমিয়ে বাৰে বাৰে কৈছে যে বিশালৰ ট্ৰেডিঙৰ সৈতে তেওঁ জড়িত নহয় কিন্তু আৰক্ষীৰ জেৰাত এটাৰ পিছত আন এটা বিস্ফোৰক তথ্য প্ৰকাশ পাইছে তাৰ্কিকক বিচাৰিলেও এতিয়া ভালদৰে কথা বতৰাই সুযোগ পোৱা নাই চুমিয়ে কাষতে তাৰ্কিক আছে তাৰ্কিকক আৰক্ষীয়ে দিয়া সুবিধাৰ মতেহে কিছু কথা তাৰ্কিকৰ লগত পাতিবলৈ হৈ পৰিছে নিশা লকআপতে হৈছে আৰক্ষীয়ে দিয়া আহাৰো গ্ৰহণ কৰিছে স্বামী তাৰ্কিকে তাৰ বিপৰীতে কিন্তু আৰক্ষীয়ে দিয়া আহাৰ মহৰ উপদ্ৰৱত এতিয়া যেন নৰক যন্ত্ৰণা ভুগিব লগা হৈছে লকআপৰ ভিতৰত চুমি বৰাই আমি দৃশ্যাংশ এটা দেখুৱাবলৈ চেষ্টা কৰিম এই দৃশ্যাংশটো মন কৰক চুমিয়ে যেতিয়া লকআপত আছিল সেই মুহূৰ্তত আৰক্ষী অনুৰোধ কৰিছিল যে এখন কম্বল দিব লাগে বিলাসী কোঠাত থকা চুমিয়ে বৰ্তমান অৱস্থাত লকআপত এনেদৰে ফুটপাথত আৰক্ষীয়ে কিনি নিয়া কম্বলেৰে নিশা কটাব লগা হৈছে এই মুহূৰ্তত দৃশ্যাংশত দেখিছে এনেদৰে পথৰ ফুটপাথত যিসমূহ কম্বল সহজে উপলব্ধ সেই কম্বল এনেদৰে আৰক্ষী জোৱানে কিনি নিছে চুমিৰ বাবে আৰু সেই ফুটপাথৰ কম্বলেৰে এতিয়া নিশা লকআপৰ ভিতৰত আৰক্ষীৰ যি জিম্মা সেই জিম্মাত 5 দিনৰ যি জিম্মা সেই জিম্মাৰ দিনত নিশাৰ ভাগত এনেদৰে তেখেতে কটাব লগা হৈছে গ্ৰেপ্তাৰৰ পূৰ্বে জিমখানাৰ যি বিলাসী কোঠা আছিল সেই কোঠাত
সময় অতিবাহিত কৰিছিল, বিলাসী কোঠা, বিলাসী খাদ্য গ্ৰহণ কৰিছিল। কিন্তু বৰ্তমান অৱস্থাত আৰক্ষীয়ে সন্মুখৰ হোটেলৰ পৰা, সাধাৰণ হোটেলৰ পৰা যি খাদ্য নিছিল, সেই খাদ্য এতিয়া চুমিয়ে গ্ৰহণ কৰিব লগা হৈছে। সমগ্ৰ এই প্ৰক্ৰিয়া যি সময়ত লকআপত আবদ্ধ হৈ থাকিব লগা হৈছে দ্বিতীয় দিনৰ বাবে চুমি বৰা, কি কি ঘটনা সংঘটিত হৈছিল আমি জনাবলৈ চেষ্টা কৰিছোঁ। লকআপত হাহাকাৰ লাগিছে। অভিনেত্ৰী, নাচনী হিচাপে ইতিমধ্যেই অসমত জনপ্ৰিয়তা লাভা চুমি বৰাই শেহতীয়াকৈ ট্ৰেডিং কাণ্ডত জড়িত হৈ বৰ্তমান লকআপত চুমি বৰা। লকআপৰ মজিয়াত শুব নোৱাৰি দেৱালতে হালি পৰিছে চুমি। প্ৰায়ে টোপনি নোযোৱাকৈ নিশা পাৰ কৰিব লগা হৈছে চুমি বৰাই। ৱালত মূৰ পেলাই কাহিলী পোৱা পৰ্যন্ত এনেদৰে থাকিব লগা হৈছে আৰু পুৱাৰ ভাগতে অলপ টোপনি আহিছিল চুমি। লকআপত দিয়া আহাৰ খাবলৈও বিপৰত পৰিছে চুমি, কিয়নো বিলাসী খাদ্য, বিলাসী কোঠা এয়া চুমিৰ এক স্বভাৱ হৈ পৰিছিল। কিন্তু বৰ্তমান অৱস্থাত বিলাসী খাদ্যও খাবলৈ পোৱা নাই, বিলাসী কোঠাটো চুমি থাকিব পৰা নাই। থানাৰ সন্মুখৰ হোটেলৰ পৰা চুমিক পুৱাৰ খাদ্যৰ যোগান ধৰা হৈছিল আৰু ব্ৰেকফাষ্টত সন্মুখৰ যি ৰামবদন ৰেষ্টুৰাঁ, সেই ৰেষ্টুৰাঁৰ পৰা চুমিলৈ ৰুটি ঘুগুনি অনা হৈছিল। কিন্তু আহাৰৰ নামত, পুৱাৰ আহাৰৰ নামত নামমাত্ৰহে চুমিয়ে গ্ৰহণ কৰিছে। দুপৰীয়াৰ সেই ৰামবদন ৰেষ্টুৰাঁৰ পৰাই দাইল, ভাত, তৰকাৰী আদি অনা হৈছিল চুমিৰ বাবে। দুপৰীয়া আহাৰো নামমাত্ৰহে গ্ৰহণ কৰিছিল চুমি বৰাই। এতিয়া বিলাসী খাদ্য খাবলৈ পোৱা নাই লকআপত। আৰক্ষীয়ে যি দিছে তাকেই অকণমানকৈ হ'লেও খাবলৈ বাধ্য হ'ব লগা হৈছে বিলাসী খাদ্য খোৱা চুমি বৰাই। আৰক্ষীক বাৰে বাৰে আবদাৰ কৰিও ভাল হোটেল, ভাল ৰেষ্টুৰাঁৰ দামী খাদ্য খাবলৈ নাপাই থানাৰ ভিতৰতেই কিছু দিব লগা হৈছে চুমি বৰাই। লকআপত মহৰ উপদ্ৰৱত চুমিয়ে আৰক্ষীৰ পৰা এখন কম্বল বিচাৰিছিল আৰু আৰক্ষীয়েও থানাৰ সন্মুখৰ যি ফুটপাথৰ বজাৰ আছিল, সেই ফুটপাথৰ পৰা এনেদৰে কম্বল কিনি লৈ যোৱা দেখিবলৈ পোৱা গৈছিল। আৰু কথাতে কয় 100 গৰু মাৰিলে বাঘৰো মৰণ। এই জনমৰ পাপৰ ফল এই জনমতেই পোৱা যায়। অৱশ্যে চুমি বৰা দোষী নে নিৰ্দোষী সেইটো এতিয়াই আমি সঠিকভাৱে ক'ব নোৱাৰোঁ। তাৰ যিহেতু বিচাৰ চলি আছে, আইনী প্ৰক্ৰিয়া চলি আছে, নিশ্চয় আইনী প্ৰক্ৰিয়াৰ মাজেৰে আমি গম পাম চুমি বৰা কিমান দোষী কিমান নিৰ্দোষী। যদিহে নিৰ্দোষী তেওঁ নিশ্চয় মুক্তি পাব। সহজ ধন ঘটাৰ আশাত যিকোনো কাম কৰিবলৈ আগবাঢ়ি নাহিব। সেইটো বন্ধুসকল, মই ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ। ভিডিঅ'টো চাই কেনে পালে কমেণ্ট বক্সত জনাব। আৰু চুমি বৰাক আপোনালোকে কি বুলি ভাবে, দোষী নে নিৰ্দোষী, সেই বিষয়ে আপোনালোকে জনাব। আৰু চুমি বৰাৰ জেলত লকআপত তেওঁ যি কষ্টৰ সন্মুখীন হৈছে, যদিহে তেওঁ সঁচাই দোষী তেনেহ'লে এয়া তেওঁ পোৱাৰ যোগ্য। আজিলৈ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।